Hey guys, welcome to my YouTube channel Adventure with Kishore. আজি ভিডিওটো হ'বলৈ যাই আছে বিশেষকৈ আজি মই যাই আছো মানে পথাৰত খেতি কৰিবলৈ আৰু আমাৰ ইমান সম্পত্তি নাই যেহেতু 3 বিঘা মাটি আছে আমি ঘৰতে নিজে খেতি কৰোঁ এতিয়া মই গৈ আছো টাউনলৈ ডিপুলৈ ডিপুত যাই মই ডিজেল আনিম ট্ৰেক্টৰৰ কাৰণে ডিজেল আনি ডাইৰেক্ট পথাৰত যাম আপোনালোকে চাই থাকক দেই আৰু আমাৰ ৰান্ধনী এতিয়া মানে এনেই আছে ৰান্ধনী বোলে মানে কোনো আলু নাই তৰকাৰী নাই কি কৰিম মই ভাবি আছো গাহৰিকে আনি আজিম গাহৰি খাওঁ গাহৰি খাবৰ বহুত দিন মন হৈ আছে মানে গাহৰি লাভাৰটো মই আজি গাহৰি খাম ন গাহৰি খাম গাহৰি নিচিনা মুখটো কৰিছে দেই আমাৰ পাকঘৰৰ বাইদেউ হাঁহি আছে মোৰ আৱাজটো শুনি নতুন এটা ৰূপ মোৰ আৱাজটো চাওঁ মুখটো নেদেখাই ই লাজ পাইছে আমাৰ পাকঘৰৰ বাইদেউটো কালাহাৰী বাইদেউ আৰু যিবিলাকে ৰিলছ বনায় ইনষ্টাগ্ৰামত ফেচবুকত ধুনীয়া ধুনীয়া হয় সেইবিলাকক ছোৱালীকক মই কৈ আছোঁ আপুনি যিমানেই সুন্দৰতা নেদেখাওক কিয় আপুনি এদিনাখন কালাহাৰীৰ বাইদেউ হ'ব আৰু মানে কেঁচুৱা চোৱাৰ পকত হ'বলৈ লাগিব ইমান অহংকাৰ কৰি লাভ নাই নহয় আপোনাৰ পুৰা দুখ চুকাৰ কৰ্ণফ লাগাইছে মাংসটা কিন্তু গ্ৰেভি বনাবি বহুত ফেশ্বন কৰি ওলালোঁ হাল বিলৈ আৰু এইটো ডিজেল 400 টকাৰ ডিজেল আনিলোঁ আৰু এতিয়া গৈ আছোঁ মই পথাৰলৈ আমাৰ আলিবাদ এনেকুৱাই আৰু গৰীববোৰৰ মানুহ কি ক'ম আৰু চৰকাৰে চেংচন কৰি নিদিয়ে আমাৰ বাটটো কৰিব লাগিছিল কিন্তু জিং জিং চাক চাক জিং জিং চাক চাক পূৰা বেয়াৰ গ্ৰেছৰ নিচিনাকৈ আমি গুহাৰ মাজেৰে যাই আছোঁ মানে এইটো ৰাস্তা মানে হাল বিলৈকে আহে পূৰা 300 মিটাৰ মান এনেকুৱা হ'ব ৰাস্তাটো পূৰা গুহাৰ নিচিনা অকলে আহিবলৈ ভয় লাগিব আপুনি যদি প্ৰথম আহে এইটোৱে একটা মাত্ৰ ৰাস্তা হালবিত যোৱা হয়ৰাণ হৈ গ'লোঁ তেল ডেঙতে পথাৰত আহিয়ে দুৰ্ঘটনা এটা দেখা পালোঁ ট্ৰেক্টৰ এখন বোকাত ফাঁচি আছে আৰু ওচৰৰ মানুহবিলাকে ট্ৰেক্টৰটোক উদ্ধাৰ কৰাত চেষ্টা কৰি আছে এয়া আমাৰ খাটি খোৱা অসমীয়াবিলাকৰ এটা গুণ বুলি ক'ব লাগিব যে কোনোবাই যদি সমস্যাত পৰে তেনেহ'লে আমি সহায় কৰিবলৈ চেষ্টা কৰোঁ আৰু এইফালে আমাৰ লাল দাঢ়ি পূৰা 6 পেক ওলাই গামচা কাষ্টি মাৰি মানে ট্ৰেক্টৰটো আজি তুলিবই আৰু কি ক'ম কোদাল হে না এতিয়া হৈছে ৰেষ্ট টাইম আৰু এইফালে আমাৰ মাদাৰ ইণ্ডিয়া পূৰা চাহৰ ব্যৱস্থা কৰি আছে আৰু আকাশখনো ডাৱৰীয়া হৈ পৰিছে বৰষুণ অহাৰ আগতে মই পলাব লাগিব দেই বহুত ভাগৰিলোঁ কাদং দোৱা হ'ল 5 ডবলা
আপোনালোকৰ তাতে ঠাইত বা কি কয়, আমাৰ ইয়াতেতো ডবলা বুলি কয়, মানে খেতি পথাৰৰ যিবিলাক আলি থাকে না ঘৰ ঘৰ হিচাপ, সেইবিলাক আমাৰ ইয়াতে ডবলা বুলি কয়। আপোনাৰ সেইফালে কি কয় কমেণ্টত জনাব, ময়ো নাজানো ক'ত কি কেনেকৈ কয়। আৰু 2 দিন আগতে মানে ফাঁচি জাল এটা পানীত থৈ গৈছোঁ, কিন্তু চাবলৈ অহা নাই। 5টামান মাছ এনেই লাগি মৰি আছে, পচি গৈছে, গন্ধ মন্ধ উঠি তোলোৱাই নাই। বেকাৰ নষ্ট হ'ল, মাছৰো জীৱন গ'ল। এতিয়াৰ মতে হ'ল আৰু আবেলি আহিব লাগিব। তো আমাৰ পথাৰখন এইখিনিয়ে আৰু আমাৰ ইয়াতে ইমান বেছি মাছ পোৱা নাযায় আমাৰ জেগাটোত। তো ভিডিঅ'টো কেনেকৈ লাগিছে কমেণ্টত জনাব, আৰু আজিলৈ ইমানেই, বাই।